বাবু এতিয়া বোলে ভাত বাঢ়ি থোৱা আছে খাই লোৱা অ মা গৈছো বল দেরি হয়েছে অন্ধ নেকি তুমি? অন্ধ নহয়, তোমাৰ মৰমে কি জানি মোক কৰিব অন্ধ। ফাল্টু নেকি তুমি? ফাল্টু নহয়, মই এজন প্ৰেমিক হয়, প্ৰেমিক। বল ক্লাছ শেষে হ'ব এতিয়া। ঐ তহঁতে এটা কথা গম পাইছ নে? আজি কলেজ যাওঁতে নয়ন আৰু এজনী ছোৱালী ফটো লাগিল নহয়। কি কয় নয়ন কিজানি ছোৱালীজনী প্ৰেমতে পৰিছে বে। হয় নেকি কোন ছোৱালী বে তাই গাৰ্লছত পঢ়ে, নামটো নাজানো নহয়। হয় নেকি কি কোৱা ন কোন ছোৱালী হয় হিৰেণ্য মই মনে বিচৰা ছোৱালীজনী নাই গলো কালি তাক লগ কৰিম দে কলেজ যোৱাৰ টাইমত হ'ব অ'কে লগ কৰি দে অ'কে ঐ যা যা আহিছে তাই। শুনাছো। তুমি? ময়ে দিয়া। তোমাৰ আজি ক্লাছ নাই নেকি? আজি আমাৰ অফ আছে। পিছে তোমাৰ নামটো? মোৰ নাম জেচমিন। তোমাৰ নাম? মোৰ নাম নয়ন। ই মোৰ বন্ধু উৎপল। হাই। পিছে এওঁ মোৰ ফ্ৰেণ্ড হয় নিকিতা। মানে তোমাক এটা কথা ক'ব লগা আছিল। কোৱা কি কথা? মানে কি বুলি কওঁ মই তোমাক ভাল পাই পেলাইছো। কি কি কৈছা? এইবোৰ কেতিয়াও হ'ব নোৱাৰে। দুদিন দেখিয়ে মোৰ প্ৰতি প্ৰেম জাগিল নে? হেল্ল'। হয় নেকি? তই কিয় ইমান বেয়াকে ক'লি? কালি চৰি কৈ দিবি ল'ৰাজনক। ঠিক আছে দে। ময়োতো আজি নয়নক বহুত বেয়াকে কোৱা গ'ল। তাকো মোৰ ভাল লাগে, কিন্তু আমাৰ মিলন যে সম্ভৱ নহয় সি বুজিয়ে পোৱা নাই। তাক মই সঁচা কথাটো ক'বই লাগিব। ক'বই লাগিব মই।
উৎপল শুনাচোন, তোমালোকৰ লগত নয়ন নাই যে, ক'ত আছে সি? তুমি তাক সিদিনা তেনেকৈ কোৱাৰ পাছত সি আমাৰ লগত নাথাকে, আমাক ভালদৰে মাত বোলো কৰা নাই। অকলে নদীৰ পাৰত বহি থাকে। সি তোমাৰ পৰা সঁচা ভাল পোৱা বিচাৰিছিল, কিন্তু তুমি তাক কি দিলা? সি য'ত আছে মোক তালৈ লৈ ব'লা আৰু মোক লগ কৰাই দিয়া। ঠিক আছে, ব'লা তেন্তে। নয়ন, তুমি কিয় আহিছা ইয়াত? অলপ অকলে থাকিবলৈ দিয়া। মই যাম, কিন্তু মোৰ কথাখিনি শুনি লোৱা প্লিজ। কোৱা। নয়ন, তোমাৰ প্ৰতিও মোৰ ভাল পোৱা আছে, তোমাকো মই নিজৰ কৰিব খোজো, কিন্তু মই মুছলমান সম্প্ৰদায়ৰ ছোৱালী হয়, তোমাৰ আৰু মোৰ মিলন সম্ভৱ নহয়। চ' আমি ৰিলেশ্যনত আহিব নোৱাৰিম, আমাক সমাজে মানি নল'ব। কি কৈছা তুমি? আকৌ এবাৰ কোৱাচোন। হাঁহিয়ে উঠে মোৰ। তুমি আজিৰ দিনতো জাত পাত বিচাৰ কৰি আছা? তোমালোকে ওপৰত থকাজনক কি বুলি কোৱা? আল্লাহ। আৰু আমি ভগৱান বুলি কওঁ। আল্লাহ আৰু ভগৱানৰ মাজত কিবা পাৰ্থক্য আছে নেকি? তেওঁ এজনে, তেওঁৱে আমাক ভাগ ভাগ কৰা নাই। তুমি আৰু মই কোন ভাগ কৰিব? আমাৰ এই পবিত্ৰ মিলনক তুমি জাত পাতৰ মাজত আবদ্ধ কৰিব খুজিছা? তুমি যি কৈছা সেইটো সঁচা, কিন্তু সমাজে আমাক মানি নল'ব। যি সমাজে আমাৰ ভাল পোৱা বুজি নাপায়, আমি সেই সমাজৰ মাজত জীয়াই নাথাকো। আমি আমাৰ মৰমৰ মাজত জীয়াই থাকিম। আৰু এনেকুৱা এখন সমাজ আছে যি সমাজে আমাৰ মৰম ভাল পোৱা বুজি পাব, আমি সেই সমাজৰ মাজতে জীয়াই থাকিম। পাৰিবানে কোনো জাত পাত বিচাৰ নকৰাকৈ মোৰ জীৱন সংগী হ'বলৈ? তুমি মনে মনে আহিলো চকুৰে খেলি কিনো কলাম। নয়ন, দেখাই নাই আজি, মানে নোটছ অলপ নিব লগা আছিল। ঘৰতে সি ওলাই গৈছে ঘৰৰ পৰা, কিবা কাম আছে। হ'ব দিয়ক, মই গধূলি আহিম। ৰবাচোন, তোমালোকৰ পঢ়া শুনা কেনে চলি আছে পাছে? পাৰি দেখোন আজিকালি পঢ়িব যায়। জানো কিবা ভাবি থাকে হাঁহি হাঁহি। মই এটা কথা কওঁ, নয়নে কিন্তু ভক্ত ৰাস্তাত যাই আছে। ভক্ত ৰাস্তাই তাৰ জীৱন সলনি কৰি দিব।
মাজনী ৰবা মাজনী ক'ত গৈছিলি তই তোক সাৱধান কৰি দিছো তই যি ৰাস্তাত যাই আছ সোনকালে উঠি আহ নহ'লে সেই ৰাস্তাত কাঁইট লাগিব কিয় মন মাৰি আছ তই তাই আজি 2 দিন হ'ল মোৰ লগত কোনো ধৰণৰ কণ্টেক্টে কৰা নাই মই কেনেকৈ আছোঁ তাই এবাৰো ভবা নাই তই ইমান মনটো বেয়া কৰিব নালাগে মই খবৰ কৰিম নহয় মনটো বৰকৈ কান্দি আছোঁ তাইৰ মাতটো শুনিব মই ৰৈ আছোঁ জানা তই ইমান মনটো বেয়া কৰিব নালাগে মই খবৰ কৰিম নহয় বল বল মায়ে বিচাৰি আছে তোক বল মাজনী মাতি দিয়াচোন মাজনী মাজনী কোৱা কিয় মাতিছিলা আব্বাই মাতিছে সকলোবোৰ ভালেই হ'ল তোৰ বিয়াৰ ডেট ফিক্স হ'ল দৰাও ভাল কি কি কৈছা এইবোৰ তুমি যি কৈছো সকলো সঁচা কৈছো কিন্তু ল'ৰাৰ কি হ'ব আব্বাই তোমাক যি কৈছে তাকেই হ'ব তই কি তাক পাহৰিব পৰা নাই নেকি তই সেই হিন্দু ল'ৰাটোক ভাল পাই নাক কাণ কাটিব খুজিছ তোৰ আৰু তাৰ কেতিয়াও মিলন নহয় মাজনী তই তাক পাহৰি যা তোৰ নতুন জীৱন এটা আৰম্ভ কৰিব যায় মাজনী নাকান্দিবিচোন তাইৰ বিয়া নাই নাই তই মোৰ লগত ধেমালি কৰিছা ভগৱান জাতপাতৰ বাবে কোমলন্তৰবোৰ ভাঙিব লগা হয় নাই নাই তাইক মই এবাৰ লগ কৰিম তাইক মই এবাৰ কণ্টেক্ট চাম মানিব জানো পাৰিবা মোক কেতিয়াবা দেখি আমাৰ নতুন ভিডিঅ' আজি আমি আপলোড দিম বহুত দেৰি হৈ গ'ল ভিডিঅ'টো আপলোড দিয়াৰ কাৰণে তাৰ কাৰণে চৰি আমাৰ এই ভিডিঅ'টো বহুত দীঘল হৈ গ'ল তো তাৰে বাবে আমি ভিডিঅ'টো দুটা ভাগত ভাগ কৰিলোঁ চ' আজি আমি প্ৰথম পাৰ্টটো দিম বুলি ভাবিলোঁ আজি আমি প্ৰথম ভাগটো দিম
গোটেই চাই যাতে আমাৰ ভিডিঅ'টো আৰু লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিয়ে যাতে আৰু আমাৰ বহুত এইটো ভিডিঅ'ত বহুত কষ্ট হ'ল কষ্টখিনি যাতে বুজি পায় আমাক যাতে আগুৱাই যোৱাত সহায় কৰে ধন্যবাদ জয় আহোম